নমস্কাৰ প্ৰতিটো জব নোটিফিকেশ্যন চৰকাৰী আঁচনি শিক্ষামূলক যিকোনো ধৰণৰ নোটিফিকেশ্যন বাবে সাবস্ক্ৰাইব কৰিব কেৰিয়াৰ হাইভ তাৰ লগতে বেল আইকনটো দবাই ল'ব আৰু ভিডিঅ'টোত এটা লাইক কৰিব লগতে কমেণ্ট কৰি জনাব নাপাহৰিব যে যদি আপুনি গোটেইখিনি বস্তু ইয়াতে ভিডিঅ'ত আমি যিখিনি বস্তু আলোচনা কৰিছোঁ তাৰ ৰিলেভেণ্টত যদি কিবা কোৱেশ্চন থাকে নিশ্চয় কমেণ্ট কৰি জনাব আহক আজি আমি আলোচনা কৰিম আজমত সুপাৰ 14 নোটিফিকেশ্যনৰ বিষয়ে তো যিহেতু আমি সবেই গম পাওঁ যে যোৱা ডিসেম্বৰ মাহৰ 24 তাৰিখত আজমত সুপাৰ 14 ফেজ 1ৰ এক্সাম ইতিমধ্যে হৈ গৈছে আৰু ইয়াৰ লগতে 7 জানুৱাৰী 2024ত ইয়াৰ ৰিজাল্টটো পাব্লিছ কৰা হৈছে লগতে এই গোটেইখিনিৰ পাব্লিছ কৰাৰ পিছত বা কাউন্সেলিং কৰি কিনে এডমিশ্যন প্ৰচেছখিনি ফেজ 1ৰ কাৰণে আৰম্ভ হৈ গৈছে তো আজি আমি আলোচনা কৰিম বা আমি হয়তো গোটেই বস্তুখিনিৰ বিষয়ে আমি ইয়াতে ডিটেইলছ আমি জনাম আপোনাক যে নিউ আপুনি ফৰ্মটো কেনেকৈ ফিল কৰিব হয়তো আপুনি যদি আগতে এক্সামটো দিয়া নাছিল তেতিয়াহ'লে নিউ কেণ্ডিডেটৰ বাবে কেনেকৈ আপুনি ফৰ্ম ফিল কৰিব লগতে যদি আপুনি ইয়াৰ আগতে ফেজ 1ত এক্সামত আপুনি অৱতীৰ্ণ হৈছিল কিন্তু আপুনি ভাল ফলাফল দেখুৱাব পৰা নাছিল তেতিয়াহ'লে ইয়াৰ বাবে আপুনি কেনেকৈ এপ্লাই কৰিব লগতে আপুনি ষ্টাডি চেণ্টাৰটো কেনেকৈ ক'ত দিব এই গোটেইখিনি বস্তু আমি আলোচনা কৰিম আৰু ইয়াৰ পৰৱৰ্তী ক্ষেত্ৰত আমি ভিডিঅ'ত আমি গোটেইখিনি বস্তু জনাম আপোনাক ফি ষ্ট্ৰাকচাৰৰ বিষয়ে ইতিমধ্যে আমি এবাৰ জনাইছোঁ আৰু আকৌ আমি জনাম আপোনাক ফি ষ্ট্ৰাকচাৰ লগতে হোষ্টেল গোটেইখিনি বস্তু আমি আপোনাক জনাম আহক ইয়াতে কোৱা হৈছে প্ৰথমে যে আমি চাই ল'ম নিউ এডমিশ্যন বা নিউ কেণ্ডিডেটৰ বাবে কেনেকৈ আহিব ইয়াৰ পিছত আমি ছেকেণ্ডত আমি ৰি এপ্লাই কৰাৰ কাৰণে হয়তো যিহেতু আগতে হয়তো ফেজ 1ত এক্সামত অৱতীৰ্ণ হৈছিল সেইখিনি কেনেকৈ এপ্লাই কৰিব এই গোটেইখিনি বস্তু আলোচনা কৰিম চাবলৈকে শেষলৈকে ভিডিঅ'টো নিশ্চয় চাই থাকিব তো এতিয়া প্ৰথমে চাম আমি নিউ কেণ্ডিডেটছ নিউ কেণ্ডিডেট ক'বলৈ গ'লে ফেজ 1ত আমাৰ ক্লাছ 7ত ষ্টাডি কৰি থকা ষ্টুডেণ্ট মানে 8ৰ এডমিশ্যনৰ বাবে ক্লাছ 8ৰ ষ্টুডেণ্ট 9ৰ এডমিশ্যনৰ বাবে 9ৰ এডমিশ্যনৰ বাবে ক্লাছ 7ৰটো আছিল কাৰ 8ৰ এডমিশ্যনৰ বাবে আৰু 9ৰটো আছিল কাৰ 8ৰটো আছিল 9ৰ এডমিশ্যনৰ বাবে লগতে 10ত পঢ়ি থকা ষ্টুডেণ্টে ক্লাছ 11ৰ বাবে যে 10ত পঢ়ি থকা ষ্টুডেণ্টে ক্লাছ 11ৰ বাবে আৰু ক্লাছ 12ত পঢ়ি থকা ষ্টুডেণ্ট যে 12ত পঢ়ি থকা বা 12 পাছ ষ্টুডেণ্টে যে 12 পাছ ষ্টুডেণ্টে নিট বা JEE এইখিনিৰ বাবে নাইবা APSCৰ বা UPSCৰ যে IS একাডেমি যিটো আছে যে আজমল IS একাডেমিত এডমিশ্যনৰ বাবে এই গোটেইখিনিৰ বাবে ফেজ 1ৰ যিটো এক্সাম আছিল তাতে এই গোটেইখিনি কেণ্ডিডেটে এক্সাম দিব পাৰিছিল কিন্তু এতিয়া আমাৰ ফেজ 2ত অকল কি হ'ব ইয়াতে কেৱল 9ত পঢ়ি থকা ষ্টুডেণ্ট লগতে 10ত পঢ়ি থকা ষ্টুডেণ্ট 10ৰ ষ্টুডেণ্ট আৰু লগতে ইয়াতে 12 বা 12 পাছ ষ্টুডেণ্ট বা 12 পাছ এই গোটেইখিনি ষ্টুডেণ্টেহে কি কৰিব পাৰিব ফেজ 2ৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াতে কেৱল কি হ'ব ক্লাছ 10ত পঢ়ি থকা ষ্টুডেণ্ট 11ৰ বাবে এডমিশ্যনৰ বাবে আৰু নিট JEE বাবে বা মেডিকেল ইঞ্জিনিয়াৰিঙৰ বাবে যে নিট JEE বাবে ক্লাছ 12ত পঢ়ি থকা বা 12 পাছ আউট কেণ্ডিডেটেহে এপ্লাই কৰিব এতিয়া তো প্ৰথমে চাওক ইয়াতে আমি ফৰ্মটো যেতিয়া আমি কি কৰিম আজমত সুপাৰ 14 অফিচিয়েল যিটো আমি ৱেবছাইটত যাম তেতিয়াহ'লে প্ৰথমে আহিব আপোনাৰ ছেশ্যন ইয়াতে 24-25 আপোনাৰ আহিব য'ত আপোনালোকে দেখা পাব যে ছেশ্যন ইয়াতে আপোনালোকে দেখা পাব যে 24-25 আৰু ফেজ 2 বুলি এখানে আহিব নেক্সট কি আছে সিলেক্ট ষ্টাডি চেণ্টাৰ এতিয়া ষ্টাডি চেণ্টাৰ মানে কি আপুনি কোনটো চেণ্টাৰ বা ক'ত আপুনি পঢ়িব মানে আপোনাৰ চইচটো আপুনি হোজাই দিব পাৰে যে হোজাই নাইবা আপুনি বদৰপুৰ দিব পাৰে যে বদৰপুৰ লগতে আপুনি ধুবুৰী দিব পাৰে নাইবা কলগাছিয়া সুপাৰ 14 দিব পাৰে এনেকৈ আপুনি যিকোনো 5টা সুপাৰ 14 ভিতৰত আপুনি যিকোনো এটা ষ্টাডি চেণ্টাৰ আপুনি চুজ কৰিব নেক্সট আছে কি নেম অফ ষ্টুডেণ্ট তো নেম অফ ষ্টুডেণ্ট ইয়াতে বহাব আপুনি কোনটো কেটাগৰী হয় জেনেৰেল OBC MOBC ST SC নন BPL নে BPL গোটেইখিনি লিখিব লগতে ফাদাৰ্ছ নেম মাদাৰ্ছ নেম আপোনাৰ এড্ৰেছ যিটো আছে পোষ্টেল এড্ৰেছ যে ভিলেজ টাউন চিটি ষ্টেট নেক্সট আছে কি কাৰেণ্ট ইনষ্টিটিউচনেল ডিটেইলছ মানে কোনটো ষ্টেটত পঢ়ি আছে কোনটো মিডিয়ামত পঢ়ি আছে লগতে সিলেক্ট এক্সামিনেশ্যন চেণ্টাৰ এইটো বস্তু অলপ ইম্পৰ্টেণ্ট হয় আপোনালোকে অলপ ভালকৈ চাব আপুনি এক্সামটো ক'ত দিব বিচাৰিছে আপোনাৰ নিয়াৰেষ্ট যিটো ষ্টাডি চেণ্টাৰ থাকিব এক্সাম চেণ্টাৰ থাকিব তাতে আপোনালোকে চুজ কৰিব অসমত যোৱাৰ পিছত আপুনি কি কৰিব বহুতকেইটা অপশ্যন পাব আপুনি যে আপুনি ডিষ্ট্ৰিক্ট ৱাইজত চাব আৰু সেই হিচাপত আপোনালোকে সিলেক্টেড ষ্টাডি চেণ্টাৰটো অলপ ভালকৈ চাই ল'ব যাতে আপোনাৰ নিয়াৰেষ্ট হয় অ'কে নেক্সট আহিব কি আপোনাৰ আপলোড পাছপোৰ্ট সাইজ ফটো আপুনি এটা ফটো আপলোড কৰিব তাৰপিছত কি কৈছে
আপুনি কোনটো ক্লাছত এডমিশ্যনৰ বাবে আপুনি এপ্লাই কৰি আছে হয়তো আপুনি যদি 11 এডমিশ্যনৰ বাবে কৰি আছে হেতু বহাব নাইবা আপুনি নিট বা জেডব্লিউ বাবে যদি আপুনি ভাবি আছে তেতিয়াহ'লে সেই হিচাপত লিখিব নাইবা আপুনি যদি আইএছৰ বাবে ভাবি আছে আপুনি সেইখিনি বস্তু বহাই দিব নেক্সট আহিব আপোনাৰ ডেট অফ বাৰ্থ ফাদাৰ্স অকুপেশ্যন আহিব ইয়াতে দেউতাকে কি কৰে মাকে কি কৰে এইখিনি বস্তু আপুনি লিখিব লাগিব পোষ্ট অফিচ আপোনাৰ পোষ্ট অফিচ লিখিব লাগিব ডিষ্ট্ৰিক্ট লিখিব লাগিব তাৰ ভিতৰত কি কৈছে ডিষ্ট্ৰিক্ট নেম অফ দ্য ইনষ্টিটিউট আপুনি য'ত পঢ়ি আছে আপুনি সেইটো ইনষ্টিটিউটৰ আপুনি কি লিখিব লাগিব ইয়াতে নামটো লিখিব লাগিব আৰু সেইটো ইনষ্টিটিউট আপোনাৰ কোনটো ডিষ্ট্ৰিক্টত হয় আপুনি লিখিব লাগিব তাৰ ভিতৰত কি কৈছে আপলোড সিগনেচাৰ আপোনাৰ সিগনেচাৰ আপলোড কৰিব লগতে কোৰ্স আপুনি আপলোড কৰিব কোনটো কোৰ্সৰ বাবে আপুনি যাতে এডমিশ্যন কৰাব বিচাৰিছে জেন্ডাৰ মেল ফিমেল লিখিব ইয়াতে হোৱাটছএপ নাম্বাৰ মোবাইল নাম্বাৰ পিন কোড ক্লাছ চেণ্টাৰ সো ইয়াতে এটা বস্তু চাব গোটেই কেইটা আপোনাৰ ইয়াতে কি কৰা হৈছে যে ষ্টাৰ মাৰ্ক দি দিয়া হৈছে ষ্টাৰ মাৰ্ক দিয়া আছে তাৰ মানে কি আপুনি মেন্ডেটৰী হয় গোটেই কেইটা বস্তু আপুনি ইয়াতে ফিল কৰিবই লাগিব সো এই গোটেইখিনি ফিল কৰাৰ পিছত আপুনি কোনো পেমেন্ট কৰিব নালাগে ডাইৰেক্ট আপুনি সাবমিট কৰাৰ লগে লগে সাবমিট হৈ যাব কিন্তু সাবমিট কৰাৰ আগতে আপুনি বিশেষকৈ দুটা বস্তু ভালকৈ চাব এটা হৈছে আপোনাৰ ষ্টাডি চেণ্টাৰ আপুনি য'ত প্ৰিফাৰেন্সটো দিব আপুনি তাতেই আপুনি ষ্টাডি আপুনি এডমিশ্যনৰ কাৰণে ভাবিব পাৰিব যদি হোজাইৰ কথা ভাবে তেতিয়াহ'লে আপুনি হোজাইক প্ৰিফাৰেন্স দিব যদি আপুনি বদৰপুৰ কলগাছিয়া বা হয়তো আপুনি যদি বেলেগ কি আছে ধুবুৰী কথা ভাবে তেতিয়া আপুনি সেই হিচাপত চাব ওকে এতিয়া চাব নেক্সট কি আছে নেক্সট আছে কি আমাৰ যে ইয়াতে আমাৰ এক্সামিনেশ্যন চেণ্টাৰ সেইটো আপুনি অলপ ভালকৈ চাব এইটো আপোনাৰ নিয়াৰেষ্ট কোনটো চেণ্টাৰ হয় সেইটো চেণ্টাৰ আপুনি ইয়াতে ফিল কৰি দিব এনেকৈ আপোনাৰ নিউ কেণ্ডিডেট যিমান আছে সেইখিনি এপ্লাই কৰিব এতিয়া কথাটো হ'ল যে ইয়াৰ বাবে এক্সাম ডেট কিমান আছে এক্সাম ডেট আছে 10th কি আছে মাৰ্চ 10th মাৰ্চত আপোনাৰ এক্সামটো হ'ব কোনটো এক্সাম এইটো হ'ব কি আমাৰ ফেজ 2 এক্সাম সো এতিয়া আমি চাম যদি ইতিমধ্যে আমাৰ ফেজ 1ত যিকেইটা কেণ্ডিডেটে হয়তো কি কৰিছিল এপ্লাই কৰিছিল কিন্তু ভাল ফলাফল দেখুৱাব পৰা নাই তেতিয়াহ'লে সেইসকল কেণ্ডিডেট যেতিয়া এপ্লাই কৰিব যাব তেতিয়াহ'লে আপুনি দেখা পাব আপুনি এপ্লাই কৰাৰ লগে লগে আপোনাৰ অলৰেডি এক্সিষ্ট বুলি দেখাই আছে বা আপুনি এপ্লাইটো কৰিব পৰা নাই সেই ক্ষেত্ৰত আপুনি অলপ কাম কৰিব আপুনি প্ৰথমে ইয়াতে নিজৰ নামটো শুদ্ধকৈ লিখিব শুদ্ধকৈ লিখাৰ পিছত বাকি সব শুদ্ধকৈ লিখিব দেউতাকৰ নামৰ আগত এটা কাম কৰিব ইয়াতে মিষ্টাৰ লিখি কিনে আপুনি বাকি দেউতাকৰ নামখিনি ধুনীয়াকৈ বা শুদ্ধকৈ আপুনি লিখি দিব বাকি একো নালাগে এটা কথা মনত ৰাখিব যে দেউতাকৰ নামৰ আগত মিষ্টাৰ নাইবা মাকৰ নামৰ আগত আপুনি এনেকৈ মেছেজ দি দিব পাৰে যে আপুনি মাকৰ নামৰ আগত এনেকৈ মেছেজ দি দিব পাৰে ওকে সো নেক্সট আপুনি চাব আৰু এটা বস্তু যে আপোনাৰ মোবাইল নাম্বাৰ যিটো আছে যে অলৰেডি যিটো মোবাইল নাম্বাৰ আপুনি আগতে ব্যৱহাৰ কৰিছিল সেইটো মোবাইল নাম্বাৰ আপুনি কেতিয়াও ব্যৱহাৰ নকৰিব তেতিয়াহ'লে আপোনাৰ এপ্লাইটো কৰিব পাৰিব সো এইখিনি কাম কৰাৰ লগে লগে আপুনি নিশ্চয় সাবমিট কৰি দিব আৰু সাবমিট কৰাৰ লগে লগে সাবমিট হৈ যাব আৰু ইয়াৰ বাবে আপুনি যদি ভাবে যে এইখিনিত এক্সামত ইতিমধ্যে যে হৈ যোৱা ফেজ 1ৰ এক্সামত কোশ্চিন পেপাৰ লাগে যেহেতু আপুনি 12ত নাইবা হয়তো আপুনি 10ত পঢ়ি আছে তো ইয়াৰ বাবে কোশ্চিন পেপাৰ বিচাৰিলে আপুনি এটা কাম কৰিব আমাৰ এইটো চেনেলতে আজমল সুপাৰ 40 কোশ্চিন পেপাৰ গোটেইখিনি তাতে আপলোড কৰা আছে লগতে এছামিছ মিডিয়াম নামৰ এটা ৱেবছাইট আছে সেইটো ৱেবছাইটত গ'লে আপোনালোকে আজমল সুপাৰ 40 কি পাব যে আজমল সুপাৰ 40 আপোনালোকে এই গোটেই কোশ্চিন পেপাৰখিনি পাই যাব তো তাৰে পৰা আপোনালোকে পিডিএফখিনি ডাউনলোড কৰি ল'ব পাৰে নাইবা আপোনালোকে আমাৰ ইউটিউবৰ পৰা আপোনালোকে সেই ভিডিঅ'খিনি পৰা আপুনি স্ক্ৰীনশ্বট লৈ ল'ব পাৰে ওকে সো আশা কৰোঁ আপুনি পৰৱৰ্তী যিটো ফেজ 2 এক্সাম হ'ব যদি ইতিমধ্যে হয়তো ফেজ 1ত ভাল ফলাফল প্ৰদৰ্শন কৰিব পৰা নাছিল সো নিশ্চয় এবাৰ প্ৰিপাৰেশ্যন লৈ কিনে ভাল ফলাফল প্ৰদৰ্শন কৰক আৰু লগতে যদি আপুনি ফাৰ্ষ্ট টাইম এক্সাম দিব বুলি ভাবি আছে যে ফেজ 1ত আপুনি অৱতীৰ্ণ হোৱা নাছিল সো এইবাৰ আপুনি যদি ফেজ 2ত আপুনি অৱতীৰ্ণ হ'ব বুলি ভাবি আছে তেতিয়াহ'লে আপুনি নিশ্চয় কোশ্চিন পেপাৰখিনি ভালকৈ চাই লওক যিহেতু কম্পিটিশ্যনটো অলপ এবাৰ হাই হ'ব বা কাট অফটো অলপ বেছি যাব তুলনামূলকভাৱে আগৰ এক্সামতকৈ সো আমাৰ পৰা আপোনালোকলৈ বেষ্ট উইচেছ থাকিল যে নিজে আপোনালোকে ভালকৈ হাৰ্ড ৱৰ্ক কৰক আৰু আপোনালোকে নিজৰ সিটখিনি কনফাৰ্ম কৰি লওক আকৌ আমি লগ পাম পৰৱৰ্তী কোনো এটা নটিফিকেশ্যন লৈ তাৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে বেল আইকনটো দবাই ৰাখিব আৰু কিবা জানিবলগীয়া বিষয় থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব নাপাহৰিব থেংক ইউ